আছে ট্ৰেইনিং অফ ইয়াৰত DLOs যিখিনি কৰ্মকৰ্তা এই স্পেচিয়েল ছামাৰ ৰিভিজনত জড়িত থাকিব তেওঁলোকৰ কাৰণে প্ৰথমতে আমাৰ এতিয়া ট্ৰেইনিংটো আৰম্ভ হৈ গৈছে 1 জুনৰ পৰা 20 আগষ্টলৈকে এই ট্ৰেইনিং শিডিউলটো আছে। তাৰপিছত DLO সকলে হাউচ টু হাউচ যাব 21 জুলাইৰ পৰা 21 আগষ্টলৈকে হাউচ টু হাউচ DLO সকলে ভেৰিফাই কৰিব যিখিনি ধৰক অলপমান এজ মানে ডেট কোনোবা শিফটেড আছে নেকি ভোটাৰ কোনোবা ডেট হৈছে নেকি এনেকুৱা কিছুমান ভোটাৰ তেওঁলোকে হাউচ টু হাউচ মানে ছাৰ্ভে কৰি পেলাই তেওঁলোকৰ ৰিপৰ্টটো আকৌ শুদ্ধ কৰিব। তাৰপিছত আছে ৰেচনেলাইজেশ্যন এণ্ড ৰিএৰেঞ্জমেণ্ট অফ পলিং ষ্টেচন। সেইটো ৰেচনেলাইজেশ্যন এণ্ড ৰিএৰেঞ্জমেণ্ট বুলিলে ধৰক কিছুমান পলিং ষ্টেচনত যদি বহুতখিনি ভোটাৰ হৈ গৈছে তাৰ ওচৰত আৰু এটা আমি এড কৰিব পাৰোঁ, সেইটো এটা ৰেচনেলাইজেশ্যনত হয়। ৰিএৰেঞ্জমেণ্ট মানে ওচৰ পাজৰ এলেকাত আমি কেতিয়াবা দিব পাৰোঁ যিখিনি ভোটাৰ আছে তাৰপৰা যদি বহুত দূৰত দেখা যায় ভোটৰ চেণ্টাৰটো সেনেকুৱা ধৰণৰ কিছুমান ৰিএৰেঞ্জমেণ্ট আৰু ৰেচনেলাইজেশ্যন কৰা হয়। সেইটো আমাৰ আগষ্ট মাহৰ 22 তাৰিখৰ পৰা আৰম্ভ হ'ব পূৰা এমাহলৈকে, এমাহতকৈ অলপ বেছি দিয়ে 29 ছেপ্টেম্বৰলৈকে সেইটো প্ৰচেছ আছে। তাৰ লগতে আছে ৰিমুভেল অফ ডিছক্ৰিপেঞ্চিজ ইন ইলেক্টৰেল ৰোল এপিক, ইম্প্ৰুভমেণ্ট অফ ইমেজ কোৱালিটি এনশ্বৰিং গুড কোৱালিটি ফটোগ্ৰাফ বাই ৰিপ্লেচিং ব্লাৰ্ড পোৰ কোৱালিটি এণ্ড নট টু স্পেচিফিকেশ্যন এণ্ড নন হিউমেন ইমেজেছ ইন ৰোল wherever necessary, recasting of section parts and finalization of polling station and getting approval of list of polling station, identification of gaps, finalizing the strategy and timeline to be এইখিনি ছেপ্টেম্বৰৰ ভিতৰত এইখিনি শেষ হ'ব লাগিব। তাৰপিছত আছে ছেপ্টেম্বৰৰ পিছত অক্টোবৰলৈকে আছে প্ৰিপাৰেশ্যন অফ ফৰ্মেট 1 to 8, প্ৰিপাৰেশ্যন অফ ছাপ্লিমেণ্টছ এণ্ড ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ৰোল উইথ ৰেফাৰেঞ্চ টু 1/1/2024 এজ এ কোৱালিফাইং ডেট। মানে সেইটো সময়লৈকে যিখিনি ধৰক নতুন ল'ৰা ছোৱালী যিখিনি 18 ইয়াৰ্ছ হ'ব সেইখিনিও আমি তেতিয়াই ইয়াতে ভৰাই পেলাই সেই কোৱালিফাইং ডেটটো ধৰি পেলাই এইটো আমি বনাব লাগিব ছাপ্লিমেণ্টখিনি। এইটো 16 অক্টোবৰলৈকে সেইটো সময় আছে। 30 ছেপ্টেম্বৰৰ পৰা 16 অক্টোবৰলৈকে এই কামখিনি অফিচত এই কামখিনি হ'ব। তাৰপিছত আছে ৰিভিজন এক্টিভিটিজৰ পাব্লিকেশ্যন অফ ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ইলেক্টৰেলৰ 17 অক্টোবৰত হ'ব। পিৰিয়ড অফ ফাইলিং অফ ক্লেইমছ এণ্ড অবজেকশ্যন আকৌ হ'ব 17 অক্টোবৰৰ পৰা 30 নৱেম্বৰলৈকে। স্পেচিয়েল কেম্পেইন তাৰ সেই সময়ত হ'ব প্ৰতি 2টা ছেটাৰডে এণ্ড ছানডে উইদিন ক্লেইমছ এণ্ড অবজেকশ্যন পিৰিয়ড টু বি ডিচাইডেড। তাৰ সেই সময়ত হ'ব প্ৰতি 2টা ছেটাৰডে এণ্ড ছানডে উইদিন ক্লেইমছ এণ্ড অবজেকশ্যন পিৰিয়ড টু বি ডিচাইডেড এণ্ড ফিক্সড বাই CEO। সেই সময়ত যেতিয়া এই ক্লেইমছ এণ্ড অবজেকশ্যন চলি থাকিব সেই সময়ত আমি ছেটাৰডে ছানডে কেইটাত আমি কিছুমান কেম্প কৰিব লাগিব। ডিছপ'জেল অফ ক্লেইমছ এণ্ড অবজেকশ্যন বাই 26/12 26 ডিচেম্বৰৰ ভিতৰত ডিছপ'জেল অফ ক্লেইমছ এণ্ড অবজেকশ্যন হৈ পেলাই চেকিং অফ হেল্থ পেৰামিটাৰ্ছ এণ্ড অবটেইনিং কমিশ্যন পাৰ্মিশ্যন ফৰ ফাইনেল পাব্লিকেশ্যন, আপডেটিং ডাটাবেছ এণ্ড প্ৰিণ্টিং অফ ছাপ্লিমেণ্ট। এইটো 1 জানুৱাৰী 2024 এইটো কমপ্লিট হ'ব লাগিব এইখিনি। তাৰপিছত ফাইনেল পাব্লিকেশ্যন হ'ব 5 জানুৱাৰী 2024। এইখিনি গোটেই চিডিউলটো এতিয়া আহিছে আৰু সেইমতে আমাৰ বৰ্তমান ট্ৰেইনিংটো চলি আছে। বাকী ষ্টেপ বাই ষ্টেপ আমি কৰি যাম। সেইখিনি আপোনালোকে ৰিকুৱেষ্ট থাকিলে যদি ৱাইড পাব্লিচিটি দিয়ে তেতিয়া গম পাব। আৰু দ্বিতীয় কথা আমি এইখিনি সকলো পলিটিকেল পাৰ্টিকো জনাই দিয়া হৈছে। থেংক ইউ।